সৰুতে অলপ কষ্ট পালেই মা দেউতাৰ বুকুত সাৱটি কান্দিছিলোঁ। এতিয়া হাজাৰটা দুখ সাৱটি লৈও নীৰৱে ৰৈ থাকোঁ, হৃদয়ত থিতাপি লোৱা কিছু আন্তৰিকতাৰ বাবে। সকলোবোৰ একেই আছে, সেই একেই পৰিৱেশ, সেই একেই মা দেউতা। মাথো জীৱনলৈ অহা কিছু বাহিৰা মানুহৰ সোঁতত নিজক যেন ক'ৰবাত হেৰাই পেলালোঁ। এতিয়া আছে মাথো এইবুকু দুখ আৰু যন্ত্ৰণা। দুখটো একো নাই, তথাপিও সঁচা ভাল পোৱাৰ পৰিণাম পালোঁ। মনে প্ৰাণে ভাল পায়ো তাই নিজৰ কৰি ল'ব নোৱাৰিলোঁ, আৰু দ্বিতীয়বাৰ প্ৰেম কৰাৰ কথা ভাবিবও নোৱাৰোঁ। এই জীৱনটোৱে সকলোতে কেৱল আঘাতে দিছে। ডাঙৰ হোৱাৰ লগে লগে ল'ৰালিৰ হাঁহিক কাঢ়িলে, কিছু সমস্যাৰ বাবে ঘৰখনৰ পৰাই আঁতৰাই আনিলে। আৰু প্ৰেম ভাল পোৱা ক'তনো থাকিব? যাৰ জীৱনৰ কোনো ঠিকনাই নাই, তাক ভালনো কোনে পাব? কেতিয়াবা এনেকুৱা অনুভৱ হয়, আছিলনো কি যাৰ বাবে আজি ইমান হাবাথৰি? না আপোন না সপোন, ক'বলৈ গ'লে আজিও বেকাৰে।